এই দাম দাম কিমান এখানত? দাদা এখানত 20 টাকা। 20 টাকা? দাদা। এই 1 কিলো আলুৰ দাম 10 টাকা আৰু তুই টকা এখানে 20 টাকা কবাইছা? এই গোটেই কেইখন লম কিমান দিবি ক? গোটেই কেইখন দাদা 200 টাকা। 200 টাকা লাগে তোক? দাদা। কি দাম কয়? 200 টাকাত নহব, সেই 50 টাকা দিব। নাই দাদা পারবা না দাও, পারবা না দাদা। 50 টাকা দিম লো। পারবা না দাদা। 50 টাকা দিম গোটেই কেইখন। নাই বহুত মল লস হৈ যাব বহুত দাদা। কিয় লছ তোৰ? লস হৈ যাব বহুত দামে দি কিনি আনছো দাদা। তুই নেদা? পারবা না দাদা, পারবা না দাও দাদা। উঠ। পারবা না উঠ দাদা। উঠ বলে কৈছো টাকা পারবা দাদা, পারবা না দাও। উঠ বলে কৈছো মই। পারবা না হে দাও। উঠি না তুই। কা জায়গা আছে কোম্পানা তুই? কা জায়গা আছে কোম্পানা না? পারবা না দাও দাদা। লোকেল লোকেল দোকান আমি রে। দাদা পারবা না দাও। তুই এই এতে বেশ পাইছা? দাদা পারবা না দাও। ল মারি বুটি দাম বলে কৈছো কাতে। দাদা পারবা না দাও। উঠ তাৰ পৰা। পারবা না দাও। যা বলে কৈছো পৰা। তোক কৈছো মৰা ইগলা লো আৰু যা পৰা। দাদা ইগলা গোটে সামলে আৰু যা। দাদা অলপ ৰখক। বিশাল কি কাজিয়া লাগিছে? এই হাত বস্তু পটকা কেখনত জুইছাই দাম তাৰ মানে মানে লুট পাইছে আমাক ইগলা বস্তু এতে বহুত দাম হৈছে। বহুত দাম বহুত দাম বহুত দাম। হেতি কি দাম হয়? দাদা এখানত 20 টাকা। তোক 20 টাকা লাগে? তুমি অলপমান মনে মনে থাকাচোন, ৰবাচোন। মানে গোটেইখিনিৰ কিমান হ'ব হেতি? দাদা 200 টাকা হ'ব। 200 টাকা দিয়াচোন, গোটেইখিনি পেক কৰি দিয়া। দি আছো দাদা। সেই আপুনি বুজি নাপাই লুট পাইছে ইগলা আপোনাৰ আমাক। আহা কথা আপুনি নাহিনে বৰবাৰ তুমি অলপমান মনে মনে থাকাচোন। দাদা এখন লওক। দাদা 100 টাকা বেছি ৰাখি দিওঁ ভাইটি। আজি স্বাধীনতা দিব। আজিৰ দিনতে গোটেই দেশখনে স্বাধীনতা লাভ কৰিছে। ধন্যবাদ দাদা। হ'ব হ'ব, তুমিও লয় এখন। আৰু বিশাল তোমাৰ কাৰণেও। আজিৰ দিনটোতে আমাৰ দেশখনে স্বাধীনতা লাভ কৰিছে। তো আজিৰ দিনটোত আমি সকলোৱে মিলা প্ৰীতিৰে থকা ভাল, হয় নে নহয়? আজিৰ দিনটো তুমি এনেকৈ কাজিয়া কৰি আছ। আমি আজিৰ দিনটোতে ইংৰাজৰ পৰা স্বাধীন হৈছিলোঁ। আজি যদি আমাৰ মাজতে এনেহেন কাজিয়া হয়, কি শিকিব মানুহবিলাক আমাৰ পৰা? আমাৰ স্বাধীনতা ক'ত থাকিব? আমাৰ স্বাধীনতা ক'ত থাকিব? এতিয়া আজি যদি আমাৰ মাজতে এনেকৈ কাজিয়া কৰি থাকোঁ, আমাৰ স্বাধীনতা ক'ত থাকিব? এতিয়া আমি গোটেই মানুহে একলগ হৈ আমাৰ দেশখনক আগুৱাই নিব লাগিব, হয় নে নহয়? বয়া নাপাবি দে, বয়া নাপাবি। মানে আমি ভুলতে হৈ গ'ল, মানে তোক ইমান মানে বৈ টানকৈ শুনি দিলোঁ মই। বয়া নাপাবি দে, ক্ষমা কৰি দিবি দে, ক্ষমা কৰি দিবি, ক্ষমা কৰি দিবি। দিবি দাদা? দিব দিব দিব, ক্ষমা কৰি দিব। ভাইটি আহো দিয়া। নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ গ্ৰেজুৱেশ্যন 24 তৰফৰ পৰা স্বাধীনতা দিৱসৰ অশেষ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আপোনালোকে এনেকুৱা কাম আপোনালোকে নকৰিব। মানুহৰ স্বাধীনতা তেওঁলোকক স্বাধীন হৈ থাকিবলৈ দিয়ক। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে বিনোদ কৰিব, এখন বিনোদ কৰিব আৰু বিনোদ কৰিবলৈ নাপাহৰিব। বিনোদ নহয়, বেলেগ কিবা লাইক লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এটা কথা কৈ লওঁ, মানে আজি আমাৰ মাজত আৰু এজন বিশেষ ব্যক্তি আছে। টিম কেজিৰ ডাইৰেক্টৰ টিম কেজি নিচিনা বেলেগ ভিডিঅ' বনাই একদম হোম ভিডিঅ' বনাই বুলি কৈছোঁ। আমি লিংকটো ডেছক্ৰিপশ্যনত দিম। বিনমদা এইজনে বিনমদা আমাৰ
এওঁলোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব 3 কেজি নাম লিংকটো দি ডিছক্ৰিপশ্যনত আৰু গ্ৰেজুৱেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে। এনেও ছাবস্ক্ৰাইবাৰ বেছি আমি প্ৰমোশ্যন কৰা নাই আকৌ মুঠতে সকলোকে হেপী ইণ্ডিপেণ্ডেন্স ডে। হেপী ইণ্ডিপেণ্ডেন্স থেংক ইউ।